শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ বাউলিপুখুৰী হেনপোৱা গাঁৱৰ এজন প্ৰতিবন্ধী যুৱক। আজি প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ শিৱসাগৰ জিলাৰ সমিতিৰ সভাপতি সত্যজিৎ ফুকন উপস্থিত হৈ গৈ ৰাজীৱ গগৈৰ ঘৰত। তেওঁ এজন নিজেই প্ৰতিবন্ধী হৈও প্ৰতিবন্ধীৰ ওচৰত থিয় দিয়া এজন যুৱক। প্ৰতিবন্ধী সমাজৰ হৈ মানৱ সেৱা কৰি অহা এইজন যুৱকৰ নামেই হৈছে সত্যজিৎ ফুকন, যাক চিনাকি কৰি দিয়াৰ কোনো কথাই নাই। যিজন ব্যক্তিয়ে অহনিহে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈয়ে থাকে। যোৱা 16 জুলাইত আমগুৰি সমষ্টিৰ অন্তৰ্গত বাউলিপুখুৰীৰ হেনহোৱা গাঁৱৰ প্ৰতিবন্ধী যুৱক ৰাজীৱ গগৈৰ ঘৰত উপস্থিত হৈ বাহ-বাতৰি লোৱাৰ পিছত আজি পুনৰ তেওঁলোকৰ ঘৰত উপস্থিত হৈ এখন হুইলচেয়াৰ প্ৰদান কৰে সত্যজিৎ ফুকনে। সত্যজিৎ ফুকন আমাৰ বাবে এক নতুন আদৰ্শ। নমস্কাৰ। আজি কিছুদিনৰ আগতে সংবাদ মাধ্যমৰ যোগেদি যি ৰাজীৱ গগৈৰ কথা ভাইৰেল হৈছিলে, এই ভাইৰেল হোৱাৰ পিছত মই তেওঁলোকৰ ঘৰত উপস্থিত হৈছিলোঁ আৰু কিছু পৰিমাণে তেখেতক মই সহায় কৰিবলৈ আহিছিলোঁ। আজিও ঠিক তেনেদৰে আপোনালোকক মই যেনেকৈ সেইদিনাখনি কথা দিছিলোঁ, ঠিক তেনেদৰে কথা দিয়া স্বত্বত আজি তেওঁলোকৰ ঘৰত উপস্থিত হৈ এখনি হুইলচেয়াৰ তেখেতক আজি যোগান ধৰিছোঁ। যিহেতু আজি 10 বছৰ ধৰি এখন তেখেতে অসম চৰকাৰৰ পৰা এখনি হুইলচেয়াৰ লাভ কৰিব নোৱাৰিলে। আজি যিটো অৱস্থাত তেখেতে আজি প্ৰতিবন্ধকতা নেওচি যি প্ৰতিবন্ধীৰ জীৱন সংগ্ৰাম কৰি আজি সংগ্ৰামী জীৱনটো তেখেতে আজি আগুৱাই গৈ আছে। তেখেতক আমি ধন্যবাদ দিছোঁ। গতিকে তেখেতৰ মাতৃকো আমি ধন্যবাদ দিছোঁ। যিটো অৱস্থাত আজি এই দিব্যাংগৰ যুৱক ৰাজীৱ গগৈক যেনেকৈ আজি এই জীৱন যুদ্ধত আগুৱাই নি আছে, আমি শলাগিবলগীয়া। আমি আপোনালোকক আহ্বান জনাইছোঁ, অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আজি এই চেনেলৰ যোগেদি আমি আহ্বান জনাইছোঁ। গতিকেলৈ অনাগত দিনত আমাৰ দিব্যাংগসকলৰ বাবে কাম কৰি যাবৰ বাবে আপোনালোকে আমাক অকণমান কিঞ্চিতভাৱে সহায় কৰক। তেতিয়া আমি আমাৰ দিব্যাংগসকলৰ মাজত কিছু পৰিমাণে আমি সহায় কৰিবলৈ উৎসাহ পাম। যিহেতু দেখিছে আৰু তেওঁলোকৰ পৰিয়াল ভগা ঘৰ ল'ৰা পোৱালিটো দেখিছেই, খোজকাঢ়িব নোৱাৰে, একেবাৰে ভাত নিজে খাব নোৱাৰে, প্ৰস্ৰাৱ কৰিব নোৱাৰে, পায়খানা কৰিব নোৱাৰে। তাকে চাই চৰকাৰৰ ফালৰ পৰা যদি তেওঁক কিবা অকণমান সহায় কৰি দিয়ে, তেতিয়া আমি গাঁৱৰ ৰাইজেও অলপ ভাল পাম। কিবা আপোনালোকৰ চৰকাৰৰ ফালে অনুৰোধ জনাবনে এই পৰিয়ালটো হৈ? চৰকাৰে এতিয়া ফেচবুকত পাবই, পাই যদি তেওঁলোকে দেখে চাই মেলে, তেতিয়া তেওঁলোকে বিবেচনা কৰি দিব আৰু কি দিয়ে চৰকাৰৰ ফালৰ পৰা, যদি প্ৰকৃততে সুবিধা পাবলগীয়া মানুহ। আনৰ সহায় লৈ আকৌ আনকে সহায় কৰাৰ সত্যজিৎ ফুকনক যদি কোনো লোকে যদি সহায় কৰে, তেনেহ'লে তেওঁ আৰু প্ৰতিবন্ধীসকলক সহায় কৰিবলৈ আগবাঢ়ি যাম বুলি সংবাদ মাধ্যমৰ যোগে জানিবলৈ দিয়ে। যদি কোনোবাই সহায় কৰিব বিচাৰে, সত্যজিৎ ফুকনৰ যোগাযোগৰ নম্বৰ 8638751521। আমি আকৌ এবাৰ কৈছোঁ ফোন নাম্বাৰটো 8638751521, নাইবা ৰাজীৱ গগৈ সহায় কৰিব বিচাৰি এই নম্বৰত যোগাযোগ কৰিব 6000979647। আকৌ এবাৰ কৈছোঁ নম্বৰটি 6000979647। নামতিৰ পৰা ৰিণ্টু হেনহোৱাৰ প্ৰতিবেদন, নিউজ অসম 24।